হেল্ল' গাইজ, সকলোকে নমস্কাৰ জনাইছোঁ। আজি আছে সোমবাৰ, জুলাই মাহৰ 14 তাৰিখ আৰু আজি আমি ওলাইছোঁ গুৱাহাটী কামাখ্যালৈ আৰু বিন্দুৱে আমাক থ'বলৈ গৈছে। আৰু এতিয়া বৰ্তমান বাবুৰ মূৰত চুলি দেখিছে, কিন্তু গৰিহাহঁতে মুণ্ডন হৈ আহিব। মানে আমি গৈ আছোঁ বাবুৰ চুলি মুণ্ডন কৰাবলৈ গুৱাহাটী কামাখ্যালৈ, আৰু দাদা অলৰেডি গৈ তাতে আছে। চ' গাইজ, ইয়াতে আমি ৰৌতাত থাকিলোঁ এদিন, তাৰপিছতে পিছদিনাখন আমি ইয়াৰ পৰা সুবিধা হ'ব বুলি বেটাক ধুনীয়াকৈ খানা চানা খুৱাই নিজেও খাই ধুনীয়াকৈ গৈছোঁ। আৰু আজি বতৰ খুবেই ঠাণ্ডা, মানে ইয়াতে বৰষুণ দি আছে আৰু বৰষুণৰ বতৰত জাৰ্ণি কৰিবলৈও ভাল লাগে না। তাৰপিছতে আমি এয়া গুৱাহাটী কামাখ্যা ট্ৰেইন ষ্টেচন পাই গ'লোঁ, তাৰপিছত নামি ল'লোঁ। আৰু এতিয়া আমি আকৌ কামাখ্যা টেম্পললৈ যাব লাগে, সেইকাৰণে অটো এটাকে লৈ ল'লোঁ। আৰু গাইজ, এইখিনিতে যে একা বেকা ৰাস্তাৰ যি আমি গৈ থাকোঁতে ইমান ধুনীয়া ভিউ দেখিলোঁ, ভাবিলোঁ আপোনালোকলৈও দেখাই দিওঁ। বাৰু কেতিয়াবা গৈছেনে? নিশ্চয় গৈছে, নহয়নে? দেখিবলৈ বৰ ভাল লাগে না। যদি আপোনালোকে গৈছে তেন্তে বৰ ভাল লাগে, হয় নাই? তাৰপিছতে আমি গৈ থাকোঁতে এয়া পাই গ'লোঁ কামাখ্যা টেম্পল। পিছে আমি আজি পূজা নকৰোঁ, কিয়নো আমাৰ পৰিয়ালত নতুনকৈ বেবী জন্ম হৈছে। যেতিয়ালৈকে বেবীৰ নামকৰণ নহয় তেতিয়ালৈকে আমি পূজা পাঠ কৰিব নোৱাৰোঁ। পিছে ইয়াতে আকৌ আজি আমাৰ দাদাহে চুলি কাটিব, সেইকাৰণে আমাৰ একো কাম নাছিলে কাৰণে আমি চুলি কটাৰ প্ৰগ্ৰেমটো কেঞ্চেল নকৰিলোঁ। যিহেতু আমি যেতিয়া ট্ৰেইনত আহিলোঁ তেতিয়াহে তেওঁলোকে খবৰটো দিলে আৰু গমো পালোঁ। তাৰপিছতে আৰু কেঞ্চেল কৰা নহ'লগৈ, কিয়নো দাদাও অলৰেডি যোৱা আছিলে। আৰু সেইকাৰণে দাদাই ক'লে মইহে কাটিম, তহঁতি নাকাট নহয় বুলি, সেইকাৰণে লৈ আহিলোঁ। চ' এইখিনি জেগাতে খাচী বলি দিয়াই খাচী চাচি পূজা কৰে, লগতে পোৱালীৰ চুলি কাটিবলৈ এইখিনিতে কাটে। আৰু এইখিনি দেখিছে, এইখিনি চিৰিতে বহাই মেলি চুলি কাটি লয়, তাৰপিছত এই পুখুৰীটোতে গা ধুৱাই লয়। পিছে আমি এইখিনিতে কটা নহয়, আমাৰ কিছুমান ৰিচুৱেল আছে আমাৰ gorkhali মানুহৰ। প্ৰথমে মামাই কাটিব লাগে। মামাই যেতিয়া চুলি কাটে প্ৰথমে ভাগিনৰ ভৰিত সেৱা কৰিছে, লগতে দক্ষিণাও দিছে। প্ৰথম চুলি কাটি কাঁহৰ থালিখনতে থ'ব লাগে ভাগিনৰ চুলি, সেইকাৰণে এয়া কাঁহৰ থাল লৈ আহিছে দাদাই, লগতে মিঠাই কাপোৰ কানি গোটেইটো লৈ আহি তেওঁ ধুনীয়াকৈ চুলি ষ্টাৰ্টিং কৰি দিলে। তাৰপিছতে এয়া নাপিত দাদাজনে ধুনীয়াকৈ চুলি কাটি আছে। কিন্তু তেওঁলোকৰ বহুত ধুনীয়া এক্সপিৰিয়েঞ্চ আছে, জানেনে? বেবী চুলি কাটোতেও অকণমান ক'তো দাগো লগোৱা নাই, ইমান ধুনীয়াকৈ কাটিছে নহয়। আৰু আমাৰ পোৱালিটো কাটিবলৈ নিদিয়ে নহয়, মুখত কিবা এটা খুৱাই দিলেহে দিয়ে। সেইকাৰণে দাদাই ধুনীয়াকৈ মিঠাই লৈ আহিছিলে, তাক এটা এটা কৰি আমি মুখত দি গৈছোঁ আৰু এই চুলি কাটিবলৈ দি গৈছে। এয়া দেখিছেনে? চুলি কাটি থাকোঁতে তাক খাবলৈ লাগে, নহ'লে কাটিব নিদিয়ে নহয়। হাতত দি দিলে, তাৰপিছতে চুলি কাটিব দিছে। ঘৰতো কাটিব পাৰি, কিন্তু আমাৰ এনেকুৱা আছিলে কামাখ্যাতে কাটিম প্ৰথম চুলি বুলি, সেইকাৰণে আমি ইয়ালৈ আনিবলগীয়া হ'ল। তাৰপিছতে দাদাজনে ধুনীয়াকৈ চুলি কাটি গৈ আছে। আৰু আমাৰ পোৱালি দেখিছেনে? উৎপাতটো ক'ত কমিব, কিন্তু মুখত খাই আছে বুলি চুপচাপ আছে। কিন্তু বেলেগৰ পোৱালি যেনেকৈ কান্দিছিলে নহয়, আমাৰ পোৱালি তেনেকৈ নাকান্দিলে, বহুত কমকৈ শান্তকৈ আছে। যদি কেতিয়াবা আপোনালোকৰ বেবীৰো চুলি কাটিবলৈ হয়, তেন্তে আপোনালোকে ভিতৰৰ বাবাৰ লগত কথা নাপাতি ধুনীয়াকৈ আহি দাদাজনৰ লগতে চুলি কটাই ল'ব। এওঁ 200 টকাতে কাটে, কিন্তু ভিতৰত কাটিলে 1500 টকা দিব লাগে। আৰু এতিয়া আমি বেবীক লৈ গা ধুৱাবলৈ গৈ আছোঁ। পুখুৰীৰ পানীতে ধুনীয়াকৈ গা ধুৱাই দিছোঁ, কিন্তু মনে নামানিলে, সেইকাৰণে আকৌ কিনি অনা পানী ব্যৱহাৰ কৰি গা ধুৱাই দিলোঁ। তাৰপিছতে এয়া মামাই অনা কাপোৰযোৰ পিন্ধাই দিলোঁ। আমাৰ দাদাই ইমান নীতি নিয়ম নাজানে, কিন্তু এইবিলাক নীতি নিয়ম ক'ৰ পৰা শিকিলে নাজানো। আৰু কাপোৰ কানি পিন্ধাই লৈ যোৱাৰ পিছত দাদাই ভাগিনক লৈ এপাক কামাখ্যা দৰ্শন কৰালে। তাৰপিছতে আমি আকৌ এয়া ঘৰলৈ বুলি কামাখ্যাৰ পৰা ওলাই আছোঁ। কামাখ্যাত আহি আমি দৰ্শন নকৰাকৈ ঘূৰি যাবলগীয়া হৈছে, কিন্তু পৰিস্থিতি তেনেকুৱাই আছিলে, কি কৰোঁ, উপায়তো নাই। সেইকাৰণে আৰু মনটো বান্ধি লৈ ঘূৰি আহিলোঁ। তাৰপিছতে আমি গেটৰ মুখলৈকে গাড়ী এটাতে আহিলোঁ দাদাৰ লগতে, কিন্তু দাদা আকৌ বেলেগ ৰুমটো চেক আউট কৰিব লাগিছিলে যে, সেইকাৰণে 12টাৰ আগে পাব লাগে, সেইকাৰণে দাদা গ'ল। আৰু আমি ইয়াতে ফেঞ্চি বজাৰলৈ যাবলৈ গাড়ী ৰখি আছোঁ। ইয়াতে AC গাড়ী মাৰ পাই যায়, সেইকাৰণে ভাড়া নকৰিলোঁ বাৰু। এতিয়া যাওঁতে এই AC গাড়ীতে যাম বুলি ৰখি আছোঁ। আৰু বাবুক অকণমান জোকাইছোঁ বাৰু, আপোনালোকে চাবচোন বাবু চুলি থাকোঁতে বেছি ভাল লাগিছেনে চুলি নাথাকোঁতে ভাল লাগিছে? ৰ'দত খোজকাঢ়ি ফল মূলৰ হ'লচেলাৰত আহি পালোঁ। এয়া চাওকচোন, ইয়াতে বিভিন্ন ধৰণৰ ফল মূল বেছি আছে। মানে আমি খোৱাৰ কাৰণে এটা ধুনীয়া ৰেষ্টুৰেণ্ট বিচাৰি আছিলোঁ। দেখিছে মেডিচিন দি আছে, মেডিচিন দি আছে পুৰা। ফেঞ্চি বজাৰ আমি 11টাত আহিছিলোঁ, কিন্তু আমি খানা খাবলৈ ভাল ৰেষ্টুৰেণ্ট এটা বিচাৰি থাকোঁতে 2টা বাজিলে। 2টা বজাত আমি যিহেতু ব্ৰহ্মপুত্ৰ বোলা এটা ৰেষ্টুৰেণ্ট পালোঁ, তাতে খানা এয়া ওপৰৰ মহলাত আছিলে। আৰু এয়া খানা আমি মঙাই ল'লোঁ। গাইজ, বিচাৰি থাকোঁতে এতিয়া খানা খাই ওলাইছোঁ আৰু
ফেঞ্চি বজাৰত অকণমান বজাৰ কৰিম বুলি ভাবিছিলোঁ, কিন্তু বাহিৰত আহি দেখিলোঁ বতৰটো একেবাৰে বেয়া, আন্ধাৰ মুন্ধাৰ, লগতে বিজুলী ঢেৰেকনিও আৰম্ভ। যিহেতু বৰষুণ দিবলৈ অকণমান সময়ৰ পিছতে মানে দবাপিটা বৰষুণ দিব। সেইকাৰণে মানুহজনে ক'লে আমি ইয়াতে বজাৰ চজাৰ বাদ দিওঁ, লাহেকৈ গৈ ষ্টেচনত থাকিম। চ' কথামতে আমি দুয়োটা ষ্টেচন পালোঁ 2:30 বজাত। 2:30 বজাৰ পৰা 5টা বজালৈকে আমি ষ্টেচনতে থাকিবলগীয়া হ'ব, কাৰণ ট্ৰেইন আহিব 5টা বজাত। 5টা বজাত ট্ৰেইন আহিলে তাৰপিছতে এয়া আমি আকৌ ট্ৰেইনত উঠি গৈ আছোঁ। বাবু অথনি ষ্টেচনতে শুলে, যিহেতু এতিয়াতো উৎপাতেই কৰিব না, সেইকাৰণে ইমানেই উৎপাত কৰিছে মানে য'ত য'ত ষ্টেচনত ট্ৰেইন ৰখাব তাতে নামিব বিচাৰে। সেইকাৰণে আমি একদম মানে উৎপাত কৰি আছিলে কাৰণে তাক হঁৱাই কিবা এটা খুৱাই তেনেকৈ লৈ আহিছোঁ। আৰু আমাৰ ভাগৰটো আছেই বাৰু, ইমান ভাগৰ লাগিছে নহয়, কেতিয়া শুওঁ লাগিছে। তাৰপিছতে আমি ৰৌতা বাগান পালোঁ। তাৰপিছতে ভিনদেউ আহি ৰখি আছিলে, যিহেতু আমাক নিবলৈ 8:30 বজাত আমি ৰৌতা বাগান নামিলোঁ। এতিয়া আমি ভিনদেউৰ লগতে ঘৰলৈ ৰাওনা হ'লোঁ। গাইজ, এতিয়া আমি বাৰ ঘৰত পালোঁ। আজিৰ ভিডিঅ' কেনেকুৱা লাগিলে জনাব। আজিলৈ মানে বাই বাই।